নমস্কাৰ আছোঁ বৰ্তমান এতিয়া আমি এডোখৰ জয়পুৰ আহি আছোঁ। খুব ধুনীয়াকৈ বৰষুণ দি আছে, কিনকিনীয়া চিপচিপীয়া। এইফালে অলপমান সূৰ্যদেৱতাই দৰ্শন দিছে আৰু ওলাওঁ ওলাওঁ কৰি আছে। লগত আছে এইফালে আমাৰ আজি বিশ্বজিৎ। আমি দুটা আহি আছোঁ। আজি আমাৰ ধণ্টি নাই অহা ফেন খোৱা সি নাহিলে আজি, তো আমি তাই গৈ আছোঁ আৰু কিমানখিনি পাৰোঁ দেখাওঁ আপোনালোকক। তো তেনেহ'লে ভিডিঅ'টো আপোনালোকে চাই থাকক। আৰু এয়া নিজৰ কামৰ জেগাত আহি পালোহি। এইবিলাকে আৰু ৰাইজ কামবিলাক নাকি বোলে উপায় নাই আৰু। আছোঁ এতিয়া লক্ষীপথাৰ ৰিজাৰ্ভত, আৰু এইফালে গাড়ী লুট লৈ মেলি ওলাই আহি গ'লোঁ। আজি বৰ বেছি লুট লোৱা নাই, কিন্তু মানে বেছি অভাৰ লুট ল'ব পৰা নাই। এনেকুৱা MVI চেকিং হৈ আছে ন, এতিয়া ইমানটো মানে বডি লেভেলতে লৈছোঁ আৰু মালটো চাওক। আৰু কি হ'ল, বজাৰখন বৰ এইকেইদিন ভুচি মানে বজাৰ বেয়া চলি আছে। দুটা মানে এনেকুৱা ফাং ফুংকৈ মাল পেলাই আছে নহয়, মানে কি ক'ম আৰু। একো সিহঁতৰতো পোচোৱাটো নাই, কিন্তু মানে আমাৰকেইটা বজাৰ বেয়া কৰিছে। মানে যোনকেইটা মানে পুৰণা বেপাৰী আমি আছোঁ ন, এইকেইটা মানে গোটেই বজাৰখনে বেয়া কৰি পেলাইছে তাৰমানে। এই পিছফালৰ এডোখৰ অলপ বান্ধি দে। এডোখৰ বান্ধি দিলে হ'ব। এই আৰু আজি বতৰটো বাৰু অলপমান ভালেই কৰিছে, ৰ'দটো ওলোৱা নাই। ৰ'দটো নোলালেও কিন্তু এটা কাৰণে বেয়া পাইছে, বৰ গপগপনি এটা দি আছে তাৰমানে। বৰষুণ আহিব নিচিনা এনেকুৱা এটা অনুভৱ হৈ আছে, পূৰা গপগপনি এটা দি আছে তাৰমানে। তো ব'লক আৰু একদম এতিয়া লক্ষীপথাৰৰ পৰা গৈ নাৰায়ণপুৰতে ৰখিমগৈ। নাৰায়ণপুৰতে পেট পূজাটো কৰিব লাগিব নে কি বিয়ে? চাওকচোন ৰাইজ, কেনেকুৱা ৰাস্তাত সোমাই আছোঁ। নোসোমাই বুলি ক'লেও সোমাব বুলি কৈ সোমোৱাই ঘাটাক লাগিছে তলত।